পকৰা হৈছে পুৰা হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ দৰঙীয়া প্ৰাঞ্জিত ফাৰ্মিং টিপছলৈ। মই আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ ওলাইছোঁ। ফ্ৰেণ্ডসকলে ভিডিঅ' কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব আপোনালোকে। তেতিয়া মোৰ ভিডিঅ' বনাবলৈ মানে কি আৰু ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু। এতিয়া আকৌ আপোনালোকক ক'ব লৈছোঁ যে মই গাহৰি মোৰ 4জনী গাভিনী হৈ আছে। মই গাভিনী গাহৰিক মানে কেনেকৈ দানা দিওঁ মই আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব স্কিপ নকৰাকৈ। এইটো মোৰ ইয়াতে কচু ভাত এনেকৈ সিজাই লৈছোঁ, সেইটো মই দিম। কেনেকৈ দি আছোঁ মই আপোনালোকক দেখুৱাম, চাই যাব আপোনালোকে ভিডিঅ'টো। এয়া মই 3 চৰিয়া লৈছোঁ দুটাৰ কাৰণে। আপোনালোকে কম খৰচত এনেকৈ দানাটো তৈয়াৰ কৰিব পাৰে। আজিকালি এতিয়া বাৰিষা আহিছে, কচু আপোনালোকৰ তাত চাগে এভেইলেবল হয়। এনেকৈ আপোনালোকে কচু ভাত সিজাই লগতে আৰু মই কি দিওঁ আপোনালোকক দেখুৱাই যাম। এনেকৈ যদি মিক্স কৰি খুৱাই আপোনালোক কম খৰচতে হ'ব, লগতে গাহৰিবোৰ হেল্থি হৈ থাকিব। এইটো নিমখ হয় আৰু ইয়াত আছে বিয়াৰ ৱেষ্ট মই এতিয়া দি দিম। মই মাকৈ গুড়া লৈছোঁ, এতিয়া মাকৈ গুড়াটো আছে। মাকৈ গুড়া হয়, মাকৈ গুড়া মই আধা কিলো দি দিম ইহঁতক। এইটো মাকৈ গুড়া হয় আৰু এইটো মিনাৰেল মিক্সাৰ। মাকৈ গুড়াটো আপোনাৰ প্ৰটিনৰ কাৰণে বহুত ভাল হয়, লগতে আপোনালোকে মিনাৰেল মিক্সাৰ দি দিব। এনেকৈ কম খৰচতে দানাটো আপোনালোকে প্ৰস্তুত কৰি ল'ব পাৰে। এইটো মিনাৰেল মিক্সাৰ হয়, মই টেমাত ভৰাই থৈ দিছোঁ। মই মেডিচিন ইউজ কৰোঁ, এইটো কেলচিয়াম হয়। এইটো কেলচিয়াম গাভিনী গাহৰিৰ কাৰণে এইটো ইউজ কৰোঁ। আপোনাৰ কেল শক্তি বুলি কয়। তাৰপিছত এইটো আপোনাৰ লিভাৰ LB-ভেট প্লাছ হয়। মই লিভাৰ আৰু আপোনাৰ কেলচিয়াম ভিটামিন গোটেইকেইটাই কাম কৰে, এইটো মই ইউজ কৰোঁ দানাত। মই এদিন ইউজ কৰোঁ আৰু এইবিলাক। এই দানাৰ কাৰণে পকলা হৈ আছে ফ্ৰেণ্ডসকল, এইটো পোৱালি হয়। দানাৰ কাৰণে পকলা হৈছে পুৰা। এইটো 15 কিলোমান হৈছে, এইটো পোৱালি হয়, নতুনকৈ আনিছোঁ মই ঘঁহিগুৰ জাত। সুন্দৰকৈ খাইছে এইটো। এই দুটা প্ৰেগনেণ্ট হৈ আছে, আজি এমাহ হৈ গ'ল। হেমচিয়াৰ হয়।